Hello friends, welcome to my YouTube channel Eketut New Vlogger. Eketut New Vlogger channel আপোনালোকক স্বাগতম কৰিলো আৰু এইফালে চাব পাৰে জুবিন দাৰ ফটো লগাই থৈছো মোৰ ঘৰত ৰাখত কিনিছো এইটো ধুনীয়া এটা ধুমুহাৰ সতে প্ৰাৰ্থনাটো লিখা আছে এটা ধুনীয়াকৈ চাব পাৰে আপোনালোকে এটা প্ৰাৰ্থনাটো লিখা আছে আৰু এতে জন্মৰ তাৰিখ আৰু মৃত্যু তাৰিখো লিখা আছে জুবিন গাৰ্গ আমাৰ ভগৱান আৰু এইটো চাওক 18 নৱেম্বৰ 1972 তো হল আজি হল আমাৰ 18 নৱেম্বৰ 11 2025 বৰ্ষৰ জুবিনদাৰ নথকাত প্ৰথমটো জন্মদিন আজি আমি দুধনৈ তেৰ অভাৰব্ৰিজৰ তলত পালন কৰিম 500তকৈ অধিক চাকি জ্বলোৱা আমি এটা কাৰ্যক্ৰম হাতত লৈছো আৰু এইফালে আমাৰ দুধনৈবাসী ৰাইজো থাকিব আৰু আমাৰ হিমদীপ্ত দাৰ সহযোগত যে সেইটো ছবি আঁকিছিলে তেওঁৰ সহযোগিতাসকলে এই দুধনৈ তেৰ অভাৰব্ৰিজৰ তলত সেইটো জায়গাতে আমি মানে 500তকৈ অধিক চাকি জ্বলোৱা এটা কাৰ্যক্ৰম ৰাখিছো ইফালে আমাৰ প্ৰণৱ দাও আছে আৰু ইফালে আমাৰ বিক্ৰম দাও আছে সিদিনা যে পংকজ ভাইতে আহিছিলে তাৰ ঘৰত যে আছিলে বিক্ৰম দাও আছে আৰু ইফালে আমাৰ প্ৰণৱ দাও আছে যোনটো মোৰ ভিডিঅ'ত আগতে আহিছিলে প্ৰণৱ দা তো গাইস এতিয়া চলে দিব ভাতটো খাই লম প্ৰথম ভাতটো খাই বাকি কাম হ'ব আৰু এইটো যোৱাকালি কিনিছিলো আদি যোগী এইটো গাড়ীত লগাবৰ কাৰণে কিনিছো জুবিন দা এইটো ফটোটো নিব লাগিব এতিয়া আৰু তো গাইস চলিটো কাটি আহিলো কেনেকুৱা লাগিছে অলপ কমেণ্ট কৰি জনাব আৰু ইয়াতে বেণ্ডেজ লগা হৈ গ'ল ইয়াতে বেণ্ডেজটো লগাই এতিয়া বজাৰত যাব লাগিব উপায় নাই মানে ধুলা চুলা পৰলে অলপ বেছি হৈ যায় বস্তুটো সেইটো কাৰণে বেণ্ডেজটো লগাই ল'লো এতিয়া গৈ থাকোঁ ইও দিছে কিন্তু দেই আজি পুৰা তো এতিয়া যাওঁ প্ৰণৱ দাক লগ কৰোঁ প্ৰণৱ দাক লগ কৰি দুইজনে বজাৰত যাওঁ তাৰপিছত আমি ইফালে সন্ধিয়া চাগে চাংকুইতো আহিম আমি হিমদাৰ চাংকুইত স্কুলখনত তো আৰ্ট স্কুল তো এতিয়া যাওঁ প্ৰণৱ দা লগ কৰি হয় এবাৰ কি কয় কি নকয় গোটেইখিনি আমি ডিছকাছ কৰোঁ ভালকৈ মিটিংটো কৰি লওঁ তাৰপিছত আজি বক্সটো ল'ব যাব লাগিব মানে মোৰ চাউণ্ড চিষ্টেমটো এটা দাদা ঘৰত আছে চাউণ্ড চিষ্টেমটো লৈ আহি পাছত দেখা যাব যি হয় তো এতিয়া গৈ থাকোঁ চাকি ল'ব আহিছোঁ এই দোকানত চাকি ল'ব আহিছোঁ ডেইলি বজাৰত আৰু আজি আমি জুবিনদাৰ নামত 500তকৈ অধিক চাকি জ্বলাম আমি হিমদীপ্ত দাৰ সহযোগত তেওঁৰ সহযোগিতাসকলে অংকন কৰা ৰেল অভাৰব্ৰিজৰ তলত থকা জুবিনদাৰ চিত্ৰখনত কিবা আমি তাতে 500তকৈ অধিক চাকি জ্বলাম আৰু প্ৰণৱ দাও আছে আমাৰ আমি বন্ধুবৰ্গ কেইজনমান মিলিয়ে মানে তাতে 500তকৈ অধিক চাকি জ্বলাম আপোনালোকে আহিব এতিয়া 5 বজাৰ পৰা আৰম্ভ হ'ব 5 বজাৰ পৰা আহিব চবকে লগ পাম আহি যাব না কি কয় তো গাইছ মানে আমাৰ আজি পুৰা ভাগা দৌৰা হৈ আছে ইয়াৰ পৰা তাত পৰা ইয়াত হৈ আছে আৰু ইফালে আমি এইটো চাকিটো লৈ আহিলোঁ চাকি আমি 500 লৈছোঁ পাছত আমাৰ চাকি যোনে বিক্ৰী কৰে দাদাজনে মানে খুৰাজনে 100 চাকি তাৰ নিজৰ ফালৰ পৰা দিলে আৰু কিছুমান দাদাই আমাক দেখা পাই পেলাই তেল চেল কিবা কিবি দিলে আৰু মানে প্ৰণদাহঁতেও আছে আমি মানে বৰ্তমান দুধনৈৰ মেইন গেটতে আছোঁ চহৰত তো এতিয়া আমি মানে তেখেতৰ আৰু বক্স ৰেডি কৰিব লাগে এতিয়া ৰেডি কৰি আছোঁ গোটেইখিনি আমি লাহে লাহে কামত আগবঢ়াই আছোঁ মানে 4টা বজিলে আৰম্ভ কৰিম আমি কাম গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক চাই থাকক ফ্লাইঅভাৰৰ কামো চলি আছে পুৰা ধুমধামেৰে অ' গাইছ কি ক'ম মানে এইফালে গোটেই আমি বস্তুখিনি আনি থলোঁ আমি ইয়াতে আছে 500তকৈ অধিক চাকি আছে ইয়াতে ফুলটা কিবা কিবি আছে ইয়াতে আছে তেল আমি গোটেইখিনি ৰেডি কৰিলোঁৱে কিন্তু এতিয়ালৈকে আমাৰ ব্ৰজেন্দা আহি পোৱা নাই আপোনালোক দেখাই আছোঁ ব্ৰজেন্দা এতিয়ালৈকে আমি ইমান টাইমৰ পৰা ধৰি ৰখি আছোঁ এতিয়ালৈকে ব্ৰজেন্দা আহিয়ে পোৱা নাই এতিয়া ফ্লাইঅভাৰৰ কামো চলি আছে আছোঁ প্ৰণৱদাৰ ঘৰত বৰ্তমান ইফালে ব্ৰজেন্দা আহিয়ে পোৱা নাই ৰখি আছোঁ এতিয়ালৈকে আহি পোৱা নাই মানে কি হ'ব গাইছ এইফালে টাইমো হৈ গ'ল 4টা আমি 4টা বজাৰ পৰা ষ্টাৰ্টিং কৰিম বুলি ভাবিছিলোঁ আৰু 4টা বজাৰ পৰা ষ্টাৰ্টিং কৰি ভাবিছিলোঁ এইফালে ব্ৰজেন্দা আহি পোৱা নাই প্ৰণৱদা আছে ৰখি ময়ো আছোঁ ৰখি গৈছে আৰু আজি কিমান টাইম লাগে কিমান কি হয় ভগৱান জানে আৰু জয় জুবিন দা এই মানুহজন চাহ ইমান দেৰি কৰিলি যে টাইম দেৰি আমাৰ আজি জুবিনদাৰ গমে পাইছে আপোনালোকে 18 নৱেম্বৰ আজি জুবিনদাৰ জন্মদিন আৰু আমি ইয়াতে মানে চাকি দিয়া প্ৰগ্ৰাম ৰাখিছোঁ আৰু ইফালে আমাৰ বিক্ৰম দাও আছে যেতিয়া আমি গোটেই বন্ধুবৰ্গ মিলি পেলাই আমি এতিয়া মানে জুবিনদাৰ গোটেই মানে ছবি আঁকাৰ তলত আমি মানে এতিয়া চাকি জ্বলাম 500তকৈ অধিক চাকি জ্বলাম আমি এতিয়া বিক্ৰম দাহঁত আছে আৰু ইফালে আহি মাতৃসকল আহিছে নাম প্ৰসংগ কৰিব এতিয়া তো আপোনালোক গোটেইখিনি দেখুৱাই দিম ইফালে বিষ্ণন্ত ভাইও আছে ইয়াতে জেট লিখা হৈছে আৰু ইফালে 500তকৈ অধিক চাকি আছে ইয়াত আৰু ইফালে জুবিনদাৰ ফটোটো আৰু তাতে জুবিনদাৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে আমি বনাইছোঁ আৰু ইফালে নাম প্ৰসংগ হৈ আছে বৰ্তমান আৰু ইফালে আমাৰ চাকি জ্বলা কাৰ্যসূচী চলি আছে আৰু
গাইছ অডিঅ'ছ তো এয়া ৰেল ব্ৰিজৰ তলতে আমি মানে প্ৰথমটো পাতি দিলোঁ আমি জুবিনদাৰ প্ৰথমটো জুবিনদা বিহীন জন্মদিনৰ প্ৰথমটো জন্মদিন 53 ইয়াৰ্ছ তো বেছিকৈ নাপালেও আমি নিজৰ ফালৰ পৰা যিখিনি পাৰোঁ আমি প্ৰণৱ দা মই বিক্ৰম দা বিষ্ণুৱে লগৰ সহযোগত আমি ক্ৰিয়েট কৰিলোঁ যিখিনি পাৰোঁ আমাৰ ভিডিঅ'ত তো আপোনালোকে চাওক ধুনীয়াকৈ তো গাইজ আমি এতিয়া সকলোৱে ইয়াতে মায়াবিনী গাম তাৰপিছত আজি আমি অনুষ্ঠান সামৰণি মাৰিম আমি জয় জুবিন দা তো গাইজ এতিয়া আমি মায়াবিনী গাম ইয়াতে চবেই মিলি এতিয়া আই মাতৃ সকলো আছে আমি ধুনীয়াকৈ মায়াবিনী গাম